আমাৰ লুংচুঙত আহি পেলাই মোক ভাল লাগিছে আৰু এই যে আমাৰ লুংচুঙত বহুত ঘটনাটো ঘটি গ'ল আৰু আমি ইয়াৰ লুংচুঙৰ ভিতৰতে এই যে আমাৰ লুংচুঙত আমাৰ বহুত গাঁৱৰ অকল আমাৰ ঝামেলাপুৰত নহয় আৰু যি ঘটনাটো ঘটি গ'ল এইটো ঝামেলাপুৰ আৰু ঝামেলাপুৰৰ গাঁৱৰে এই যে আমাৰ গাঁওবুঢ়াটো আছিল এইটো মাণ্ডেলৰ গাঁওবুঢ়া চপল টুডু এইটো 2 দিন আগতে ৰাতি আহি পেলাই এনেই ৰাতি 12:30 টাইমত হাতী আহি পেলাই আমাৰ কাকাটো না গাঁওবুঢ়াটো সেইটো মাৰি দিছে বহুত চিন্তাৰ কথা আমি বহুত চিন্তা কৰিলোঁ আৰু চিন্তা কৰি পেলাই আমি বহুত মানে ছাৰ জনাই দিছে আবার কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ তলত এই যে উল্টাপানী ৰেঞ্জ আছে আমাৰ অফিচাৰ কিবা ফৰেষ্ট অফিচাৰটো আমি জনাই দিছোঁ আৰু বহুত মানে পুলিচ কিবাটো আহিছিল ইয়াত আহি পেলাই ছাৰ মানে আহি পেলাই দেখিছে আৰু দেখি পেলাই বহুত মানে লেখালেখি আৰু পশ্চিমনামত লৈ গ'ল আৰু পশ্চিমনামত যোৱাকালি আহি পাইছে আমি যোৱাকালি আমি কিবাটো মানে দফানটো কৰিছে আৰু আজি সকালৰ পৰা সংগঠনৰ আৰু আমাৰ ছাৰ MLA ছাৰ আহিছিল ভাল লাগিছে বহুত মানে ইয়াৰ মানে আমি বহুত দুখ পাইছিল সেইটোৰ কাৰণে বহুত ভাল ভাল কথা কৈয়া গৈছে আৰু আমি ভাল লাগিছে আৰু ইয়াত আমাৰ গাঁৱতে বহুত ভয় আছিল এতিয়া পৰ্যন্ত আমাৰ কোনো শান্তি নাই ৰাতিও আৰু দিনতে অলপ ভাল লাগিব সবজন আমি দেখিলে আমি আৰু বেলেগ মানুহ আমাকে দেখিব ভাল লাগিব কিন্তু ৰাতি হ'লে বহুত ভয় থাকে আমি বহুত ভয় থাকে একদম মানে হাতীটো আহি আমি এইটো অনুৰোধ আছে চৰকাৰত যে আমি কেনেকুৱা বাচি থাকিম আৰু এনেই আমি বহুত ভয়ংকৰতে আছে এইটোৰ কাৰণে আমি জনাই দিছে যে আমি বহুত ভয়ংকৰতা আছে আমি এতিয়া কেনেকুৱা বাচি থাকিমৰ কাৰণে আমি MLA ছাৰত জনাই দিছোঁ যে ছাৰ প্লিজ আমাৰ কাৰণে এটা গাইডলাইন তাতো কিবা দি দিয়ক যাতে আমি হাতীৰ পৰা বাচি থাকিব পাৰিম এইটো আমি মানে অনুৰোধ কৰিছোঁ আৰু আমি ভাল লাগি আছে এতিয়া আপুনি আহিছে আমাৰ অশোক ছাৰ ডাঙৰীয়াটো আহিছে এইটোৰ কাৰণে বহুত ভাল লাগিছে অশোক ছাৰে কৈছে যে এই আমাৰ গাঁৱতে যি আমাৰ চপল টুডু কাকাটো মৰিছে সেইটোৰ কাৰণে অলপ সুবিধাটো দিয়া আছে আৰু আজিও দিছে অলপ খাৱা আৰু অলপ মানে পইচা টুকুটা হেল্প কৰি দিছে আৰু লাষ্ট টাইমৰ কাৰণে বাচ্চাৰ কাৰণে অলপ চাইকেল দিব আৰু সবজনৰ মানে গাঁৱৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিম এতিয়া আৰু যাতে আমাৰ কাৰণে অলপ সহায় কৰিব যাতে আমি জংঘলত হাতীৰ পৰা আমি বাচি থাকিব পাৰিম থেংক ইউ ছাৰ